ঘৰৰ পিৰালিৰ কাষতে গছবোৰ চাফা কৰোঁতে দেখিলোঁ দুজোপামান দোৰোণ শাক গজিছে। কাটো বুলিও আকৌ থৈ দিলোঁ। ভাবিলোঁ ঔষধি গুণেৰে ভৰপূৰ যিহেতু এই শাক, গতিকে ৰাখি থোৱাই ভাল ন, কেতিয়া আকৌ প্ৰয়োজন হয়। এই যে দোৰোণ শাকৰ ফুলবোৰ খাই পাইছেনে আপোনালোকে? মানে ফুলৰ ৰসবোৰ মৌ মাখিৰ নিচিনাকৈ সৰু থাকোঁতে যে কিমান চুহি চুহি খাওঁ। আজিকালি বাৰু আগৰ নিচিনাকৈ ইমান দেখিবলৈ পোৱা নাযায় দোৰোণ শাক। আগতেতো বাটৰ কাষত প্ৰায়ে গজে দোৰোণ শাক, আজিকালি ইমান দেখা পোৱা নাযায় বাৰু। সেয়ে ভাবিলোঁ ৰাখিয়ে থওঁ, কেতিয়াবা কামত লাগিব পাৰে। সৰু থাকোঁতে কাহ হ'লে যে মায়ে প্ৰায় দোৰোণ শাকৰ আগ কেইটামান পিহি লৈ তাত মৌজোল অকণমান দি পেলাই দিয়ে খাবলৈ, কাহ ভাল হৈ যায় কিন্তু। আহকচোন আজি আমি জানো দোৰোণ শাকৰ উপকাৰিতাসমূহৰ বিষয়ে। দোৰোণ শাকৰ বৈজ্ঞানিক নাম হৈছে লিউকাছ এস্পেৰা আৰু ঠাই বিশেষে ইয়াক দ্ৰোণ, দৰুণ, দোলবন আদিও বোলে। এইবিধ শাক আমাৰ অসমৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। ইয়াৰ সোৱাদ সামান্য তিতা হ'লেও ইয়াৰ বহুতো ঔষধি গুণ আছে। বিষাৰক, জ্বৰ নাশক, এণ্টিফাংগেল, এণ্টিবেক্টেৰিয়েল, এণ্টি অক্সিডেণ্ট, কৃমিনাশক, লিভাৰৰ বাবেও ই উপকাৰী, ডায়েবেটিছ ৰোগীৰ বাবেও ই উপকাৰী। জ্বৰ, মূৰৰ বিষ বা কাহ হ'লে ৪-৫টামান আগ পিহি লৈ ৰস খাব পাৰে। সৰু ল'ৰা ছোৱালীৰ কাহ হ'লে কেইবামান ফুল পিহি তাত মৌ জোল লগত মিহলাই খুৱাই দিব পাৰে। হাঁপানি বা শ্বাস প্ৰশ্বাসৰ যিকোনো ৰোগতো দোৰোণ শাক পানীত উতলাই পানীৰ ভাপ ল'ব পাৰি। এনেকুৱা আৰু বহুত ঔষধি গুণেৰে ভৰপূৰ এই দোৰোণ শাক গছজোপা, যি আমাৰ ওচৰে পাজৰে প্ৰায়ে আমি দেখিবলৈ পাওঁ। কমেণ্টত জনাব দেই, আপোনালোকেও কেতিয়াবা এই দোৰোণ শাকক ঔষধ হিচাপে খাই পাইছেনে? আজিলৈ আহিছোঁ, বাই বাই। ভালে থাকক, কুশলে থাকক, সুস্থ থাকক।